এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ প্ৰাইম 24ৰ পৰৱৰ্তী অংশলৈ। ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চমুকৈ এনইপি বলবৎৰ ক্ষেত্ৰত দেশৰ ভালে সংখ্যক ৰাজ্যৰ তুলনাত অসম আগবঢ়া। কিন্তু আগতীয়াকৈ এনইপি বলবৎ কৰাৰ তালিকাত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে বহু সময়ত অন্ধকাৰত ৰখা হৈছে নেকি অসমৰ জনতা। সদৌ অসম মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ উদ্যোগত এনইপি সন্দৰ্ভত অনুষ্ঠিত বিশেষ কৰ্মশালাত শিক্ষামন্ত্ৰীকে ধৰি অন্যান্যসকলে ৰাজহুৱা কৰা বিস্ফোৰক তথ্যৰ পাছতে উন্মোচন হৈছে এনেধৰণৰ প্ৰশ্ন। এই কৰ্মশালাত অংশ লৈ কোনে কিদৰে ৰাজহুৱা কৰিলে বিস্ফোৰক তথ্যসমূহ চাওক। অৱশেষত স্বৰূপ উন্মোচন সেবাৰ ঠেলি হেঁচি কিবা প্ৰকাৰে বৃদ্ধি উত্তীৰ্ণৰ হাৰ একত্ৰীকৰণ সন্দৰ্ভতো পৃথক পৃথক যুক্তি শিক্ষামন্ত্ৰী শিক্ষা উপদেষ্টাৰ কোনো বাধা বিপত্তি নচলিব। ৰাইজৰ শ্ৰমদানৰ বিনিময়ত নিৰ্মাণ হলেও প্ৰয়োজনীয় সংখ্যক ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়সমূহ শিক্ষা ক্ষেত্ৰ আঁচনি অনুসৰি একত্ৰীকৰণ হ'বই। সদৌ অসম মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ উদ্যোগত মঙলবাৰে এনইপি সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত বিশেষ কৰ্মশালাত এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। যিটো খৰচ হয় পাৰ ষ্টুডেণ্ট এজন ছাত্ৰৰ বিপৰীতে চৰকাৰখনে ৭,৫০০ টকা প্ৰতি মাহে খৰচ কৰিছে। এতেকে একত্ৰীকৰণ হ'বই লাগিব। একত্ৰীকৰণৰ সেই শিক্ষা ক্ষেত্ৰ আঁচনি এখন গুৰুত্বপূৰ্ণ। আমি কোনো জবৰদস্তি কৰিব বিচৰা নাই, বলপূৰ্বক কৰিব বিচৰা নাই, কিন্তু লাহে ধীৰে আমি কৰি আছো আৰু কৰিয়েই থাকিম। বিদ্যালয় একত্ৰীকৰণ তথা চামিলকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী নাছুৰ বান্দা বিদ্যালয়ৰ একত্ৰীকৰণ কৰিবই, কিন্তু ৰাজ্যত বিদ্যালয় একত্ৰীকৰণ তথা চামিলকৰণ প্ৰক্ৰিয়া অব্যাহত আছে এনইপিৰ আধাৰত। একেটা অনুষ্ঠানতেই উল্লেখ কৰে শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তই। ইয়াত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাস্তৱিক ৰূপায়ণৰ ক্ষেত্ৰত কেইবাটাও দিশ জড়িত হৈ আছে, যেনেধৰণে ধৰক প্ৰশাসনিক পৰিৱৰ্তনৰ দিশ, লগতে শৈক্ষিক পৰিৱৰ্তনৰ দিশ। ইতিমধ্যে আপোনালোকে অৱগত যে ইয়াৰ যিখিনি প্ৰশাসনিক পৰিৱৰ্তনৰ যিটো কাঠামোৰ ইতিমধ্যেই সেইটো প্ৰস্তুত কৰি তোলা হৈছে। এই মৰ্মে এমালগেমেশ্যনকে ধৰি মাৰ্জাৰ বা যিটো আমাৰ শিক্ষকসকলৰ ৰেচনেলাইজেশ্যনৰ প্ৰচেছ আদি বিভিন্ন ধৰণে আৰম্ভ হৈছে। কেৱল সেয়াই নহয়, ভৱিষ্যতে ঐচ্ছিক বিষয়ৰ বাবে শিক্ষক নিযুক্তি নিদিয়াৰো সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। কথক নৃত্য ইলেক্টিভ ছাবজেক্ট লৈ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 5 গৰাকী বা 10 গৰাকী। বিহু এটা ছাবজেক্ট হৈ আছে, আমি ছাবজেক্ট আঁতৰাব বিচৰা নাই, কিন্তু তেওঁলোকৰ লগত শিক্ষাৰ যিটো মাধ্যম হ'ব সেই মাধ্যমটো আমি আগতীয়াকৈ এতিয়া আমি সিদ্ধান্ত লৈছোঁ। যিখিনি শিক্ষক আছে, যিখিনি পোষ্ট আছে, বাকী আমি কৈছোঁ ইট উইল বি অনলাইন এডুকেশ্যন। ইলেক্টিভ ছাবজেক্টৰ এডুকেশ্যন ই অনলাইন হ'ব। আৰু এনেবোৰ হঠকাৰী সিদ্ধান্তৰ বাবেই গণিত বিজ্ঞান বিষয়ত ঠেলি হেঁচি কিবা প্ৰকাৰেহে উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰিবলগীয়া হৈছে সেবাই। একেটা অনুষ্ঠানতে এই বিস্ফোৰক তথ্য ৰাজহুৱা কৰিলে সেবাৰ অধ্যক্ষ RC জৈনে। ইংৰাজী, অংক, গণিত আৰু বিজ্ঞান তাত আমি যিটো ছাকচেছ পাব লাগিছিলে সেই ছাকচেছ নাই। এই বছৰ যেতিয়া আমি 50% নম্বৰ 1 নম্বৰীয়াও কৰিলোঁ, তথাপিও আমি দেখিলোঁ যে আমি ভাবিছিলোঁ যে এই 1 নম্বৰীয়া কুৱেশ্যন কৰাৰ কাৰণে সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী পাছ হৈ যাব, কিন্তু আপোনালোকক মই ভিতৰুৱাকৈ জনাই দিছোঁ যে মেক্সিমাম ষ্টুডেণ্টে ফেইল কৰিছিল। আমি কিবা নহয় কিবা প্ৰকাৰে অলপ ঠেলি মেলি পাৰ্টিকুলাৰলি 2টা ছাবজেক্ট অংক আৰু বিজ্ঞানত বহুত বেছি ঠেলিব লগা হৈছে। ইয়াৰ উপৰি 1 লাখ নিযুক্তি সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সমৰ্থন লৈও সমৰ্থক লৈও প্ৰশ্ন উত্থাপন কৰে সেবাৰ অধ্যক্ষগৰাকীয়ে। এতিয়া অসম চৰকাৰে 1 লাখ চাকৰি দিম বুলি 3 বছৰৰ মূৰত যেনে তেনে 1 লাখ চাকৰি দিব পাৰিব। অহা বছৰ 1 লাখ দিব পাৰিব জানো? ব্যুৰ' ৰিপৰ্ট ND24।